সকলোকে নমস্কাৰ জনাইছো আৰু পুনৰবাৰ আপোনালোক আটাইকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকতে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে এটা নিযুক্তি সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই নিযুক্তি সম্পৰ্কীয় সিদ্ধান্তটোনো কি আমি এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া ভালকৈ বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আহক আমি ভিডিঅ'ত সিদ্ধান্তটোৰ বিষয়ে আলোচনা কৰোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট বৈঠকৰ শেষত সংবাদমেল সম্বোধন কৰি কয় যে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটোৰ সন্দৰ্ভত তেখেতে কয় যে অসমৰ বিভিন্ন জিলাত বা শিক্ষা বিভাগত সৰ্বশিক্ষাৰ অধীনত বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে কৰ্মৰত হৈ আছে আৰু যিসকলৰ 5 বছৰ হোৱা নাছিল তেখেতসকলক স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে তেখেতসকলক নিয়মীয়াকৰণ কৰিব পৰা হোৱা নাছিল। আৰু সেইসকলৰ বাবে এই ভাল খবৰটো, যিসকলে 3 বছৰতকৈ ইতিমধ্যে অধিক সময় এই শিক্ষা বিভাগত কৰ্মৰত হৈ আছে কণ্টেক্সুৱেল হিচাপে, তেখেতসকলক নিয়মীয়াকৰণ কৰিব চৰকাৰে। এই সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰিছে। খুব সম্ভৱ এই নিৰ্বাচনৰ আগে এই নিয়মীয়া নিযুক্তি পত্ৰ প্ৰদান কৰিব অসম চৰকাৰে, যিসকল অলপ সময়ৰ বাবে ৰৈ গৈছিল, যিহেতুকে আগৰবাৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত 5 বছৰ নিৰ্ধাৰণ কৰিছিল। গতিকে এইবাৰ তেখেতসকলৰ বাবে এই আশাৰ খবৰ। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সংবাদমেলত কোৱা কথাখিনি মই আপোনালোকক শুনাব বিচাৰিছোঁ। তেখেতেনো কি কৈছিল আপোনালোকে শুনি লওক, নিশ্চয় আশাৰ খবৰ। আৰু এটা সিদ্ধান্ত লৈছে, কেইদিনমান আগতে আমি সৰ্বশিক্ষা অভিযানত কাম কৰি থকা আৰু 5 বছৰ পূৰ্ণ হোৱা শিক্ষকসকলক চৰকাৰী শিক্ষক হোৱাৰ সুবিধা দিছিলোঁ। কিন্তু 5 বছৰৰ অপশ্যনটো থকা কাৰণে বহুবিলাক শিক্ষকে এই স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ সুবিধা ল'ব পৰা নাছিলে। তেওঁলোকে আমাক আবেদন কৰিছিলে। এতিয়া 5 বছৰটো আমি 3 বছৰলৈকে কমাই দিছোঁ। সৰ্বশিক্ষা অভিযানত 3 বছৰ কাম কৰিলেও তেওঁলোকক আমি সৰ্বশিক্ষাৰ পৰিৱৰ্তে চৰকাৰী শিক্ষক হিচাপে আমি পুনৰ তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। এই দুইটা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বহুদিনীয়া ৰিকুৱেষ্ট আছিলে। আজি দুইটা ৰিকুৱেষ্ট আমাৰ কেবিনেটে গ্ৰহণ কৰে আৰু আমাৰ এই সিদ্ধান্তই তেওঁলোকৰ বহুদিনীয়া এটা ৰিকুৱেষ্ট বা দাবী পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। আজিৰ কেবিনেটত এইকেইটাই সিদ্ধান্ত আছিল। আপোনালোকে যদি কিবা সোধে সুধিব পাৰে।